হেল্ল' গাইজ, আজি আমাৰ 1000 হাঁহৰ পোৱালি আৰু 700 লোকেল মুৰ্গী পোৱালি অৰ্ডাৰ আছিল। ওচৰৰে হয়, বেছি দূৰ নহয়, তেওঁলোক নিজে নিব আহিছে। আমি মঙলদৈ টাউনলৈকে আগবঢ়াই দিছোঁ। আৰু আপোনালোককো যদি লোকেল মুৰ্গী পোৱালি আৰু হাঁহৰ পোৱালি একদম অৰিজিনেলত লাগে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে নিজে আহিলেও লৈ যাব পাৰিব, আৰু যদি ডেলিভাৰী কৰাই দিব লাগে সেনেকৈ কৰাই দিব পাৰিম। এইটো লোকেল মুৰ্গীৰ কোৱালিটি হয়, কোৱালিটি চাই লওক, একদম ফাৰ্ষ্ট ক্লাছ কোৱালিটি হয়, A গ্ৰেড পোৱালি। আৰু এইটো হ'ল হাঁহৰ পোৱালি। অল অসম ডেলিভাৰী আছে আৰু কেছ অন ডেলিভাৰী এভেইলেবল আছে। যদি লাগে যোগাযোগ কৰিব। আৰু কোনোবাই যদি ভাবি আছে যে ইনকুবেটৰ লাগে, নিজে পোৱালি ফুটাই বিক্ৰী কৰিব বা এনে ঘৰৰ কাৰণে হওক, তেতিয়াহ'লে আমাৰ পৰা ইনকুবেটৰ ল'ব পাৰে। এইটো পোৱালি ডেলিভাৰী দি দিলোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো এটা কমেণ্ট কৰি দিব।